Hi guys, welcome back Sapun Vlogs. আজি Diwali উপলক্ষে এটা সৰু ব্লগ বনাও। ব্লগ ভিডিওটো আৰম্ভ কৰো। এয়া ফুলগুৰি সোমাইছো আমি চাব পাৰে কি ধুনীয়া সেটিংস মজা সেটিংস গাড়ী আগত আহি আছে কি ধুনীয়া বে মজা মজা সেটিংস বে কি ধুনীয়া সুন্দৰ তামাম মজা লাগিছে ন পল্লৱ মোৰ লগত পল্লৱ আছে পল্লৱ আছে পৈকাম আছে আমি গোটেই জাগা আহিছোঁ আমি গোটেই জাগা ওলাই আহিছোঁ কি সুন্দৰ বে মজা লাগিছে আমি ওলাই যাম অলপ পিছত আৰু অলপ পিছত ওলাই গৈ আছোঁ বেলেগৰ চাইডে ৰাস্তাবিলাক আজি শনিবাৰ আছিল গাড়ীখনো উঠিছে এই কি ধুনীয়া বে সুন্দৰ সুন্দৰ ভিউ এই ক'ব লাগিব ফুলগুৰি সুন্দৰ আমি গৈ আছোঁ এতিয়া ফুলগুৰি ধাৰটো ওচৰলৈকে কি সুন্দৰ মোবাইলত শ্বুট কৰি আছোঁ যে সেইকাৰণে অলপ ভিউটো বেয়া আহিছে বাৰু গাঁও চাইডে সুন্দৰ নে ভালেই আছোঁ কলপুলি না অঁ কলপুলি এই গাঁও হ'লেও সুন্দৰ বোলে যাম আমি আমাৰ হেৰি চাইডে যাম গাঁও লাষ্ট চাইডলৈকে আছে অলপ সকলোকে উঠাই লওঁ আৰু অলপ পিছত ভাল লাগিব লাষ্ট চাইডলৈকে আছে এতিয়া আমি গাঁৱৰ চাইডে যাম এতিয়া আমি গাঁৱৰ চাইডে ওলাইছোঁ অলপ অলপ আমাৰ ওচৰে বেছি দূৰ নহয় ওলাই আহিছোঁ জাষ্ট এইটো কি সুন্দৰ চৰাই বনাইছে দেৱালী উপলক্ষে কি সুন্দৰ চৰাই এটা বনাইছে চৰাই বনোৱা মানুহজনক সুধিব হাজত মনলৈ কেনেকৈনো আহিলে ভাৱটো হ'ল আমাৰ চৰাই বনোৱা মানুহজন কি মানে উদ্দেশ্যটো কি আছিলে উদ্দেশ্যটো তোমাৰ কি দেৱালী প্ৰতি বছৰে ভাবিলোঁ এটা বেলেগ এটা চৰাইটো ভালে লাগিছে মজা চৰাই বনাইছা তুমি মজা ভাল লাগিছে দেৱালী উপলক্ষে কি সুন্দৰ এটা চৰাই বনালে তেওঁ আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো দীঘল হৈ গ'ল ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব
বেলেগ হয় নেকি?